ভণ্টি এইফালে আহাচোন। কওকচোন বাৰু। এইটো ইয়াত কি লিখা আছে বাৰু? মই তোমাক ভাল পাওঁ। ধুনীয়া ল'ৰা দেখিলে হ'ল, চিধাই ভাল পাওঁ বুলি কৈ দিয়ে। চালা কুকুৰ, ইয়াত লিখা আছে ভাল পাওঁ বুলি। তহঁতি ইয়াত কি কৰি আছ? আছো নে, কিনো কৰিবি? তোক বৰ টেনচনত থকা নিচিনা লাগিছে, কিবা হৈছে নি? কি হ'বনো, কাইলৈ গাৰ্লফ্ৰেণ্ডজনী বাৰ্থডে, তাকে ভাবিছো কিনো দিওঁ। তোৰ গাৰ্লফ্ৰেণ্ডজনী ধুনীয়া নে? যদি ধুনীয়া মোৰ নাম্বাৰটোকে দি দিবি। হ'ব দে, এনেই ধেমালি কৰিছো। তহঁতে কচোন, মহাত্মা গান্ধী কেলে চলি নাই? কাৰণ মহাত্মা গান্ধীয়ে সদায় সঁচা কথা কৈছিল, সেইবাবে চলি নাই। ছোৱালীবোৰ চুলি সেইকাৰণে দীঘল। তই ঠিকেই কৈছ দেই। যদু, তই কচোন, ৰমাকান্ত, ধনাই, মনাই ইহঁত কোন? জানো, চিনি নাপাং নহয়। ক'ৰ পৰা জানিবি তই? ভণ্টিৰ ওপৰত চকু দিলেহে গম পাবি। বিয়াত কইনাবোৰক ইমানকৈ কিয় সজোৱা হয় কচোন? কাৰণ গিফ্টটো যেনেকুৱাই নহওক, পেকিংটো ধুনীয়া হ'বই লাগিব ন। চুইচাইড মানে কিনো? তোক যদি মই চুই পেলাই চাইড কৰি দিওঁ, তাকে চুইচাইড বুলি কয়। সেইটোহে কথা। ৰমে, তোক গাৰ্লফ্ৰেণ্ডজনীয়ে কেলে এৰি থৈ গ'ল? কাৰণ মোৰ টকা নাই, সেইবাবে এৰি থৈ গ'ল। কি কবি, জীৱনৰ কথা। টকা নাথাকিলে সকলো নাই, টকা থাকিলে সকলো আছে। তই ঠিকেই কৈছ বন্ধু, সঁচাকে দেই।